আজি গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ উদ্যোগত এখন সংবাদমেল আয়োজন কৰা হয়। এই সংবাদমেলখনৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা স্বাস্থ্য বিত্ত শিক্ষামন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰা হয়। ক'ব বিচাৰোঁ 15 তাৰিখলৈকে আমি সময়সীমা বান্ধি দিছোঁ। যদি 15 তাৰিখৰ পিছত যদি আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি এবাৰ লগ নকৰে আমাৰ কাৰ্যসূচী ধাৰাসাৰ হ'ব। আপোনালোকে যোৱা বছৰৰ যিটো আন্দোলন দেখিছে তাতকৈ এবাৰ ভয়ানক আন্দোলন হ'ব। আমি ক'ত কেতিয়া বহিম সেইটো আমি কোনো ঠাই আমি বান্ধি নিদিওঁ। যেতিয়া য'ত মন যায় তেতিয়া বহিম। আৰু আমাৰ 19খন ডিষ্ট্ৰিক্টৰ 5,000ৰো অধিক ৰান্ধনী যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি লগ নকৰে আমি জনতা ভৱনলৈ আহিবলৈ সাজু হৈছোঁ। নহয় আমি মুখ্যমন্ত্ৰী বাসগৃহত যাম। আপোনালোকৰ জৰিয়তে কৈছোঁ, এই কথাই কৈছোঁ যাতে আমি বহুত কষ্টই আছোঁ। আমাৰ কৰ্মীসকল বহুত কষ্টই আছে। 15খন টকাত এখন ঘৰ নচলে। তেওঁলোকৰ একাপ চাহৰ দাম নহয়। গতিকে এটাই কথা তেওঁলোকক আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, ইমান ধাৰাসাৰ আন্দোলন কৰিছোঁ, নাৰীসকলৰ দুখ কেতিয়াও বুজি নাপালে, কেতিয়া বুজি পাব। গতিকে আমিও সাজু হৈছোঁ। তেওঁলোকৰ 21 আহি আছে, 21ত তেওঁলোকৰ ইলেকশ্যন আহি আছে। 21ত আমি তেওঁলোকক কেতিয়াও ভোট নিদিওঁ। নে কংগ্ৰেছ চৰকাৰক দিম, নে বিজেপি চৰকাৰক দিম, নে কিবা হওক দিম। আমাৰ যাক মন যায় আমি তাক দিম। কিন্তু বিজেপি চৰকাৰে এবাৰ ভোট নাপায়। আৰু যদিহে আমাক 15 তাৰিখৰ ভিতৰত যদি লগ নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া ভয়ানক পৰিস্থিতি হ'ব। 500 টকা দিছে আমাক, 500 টকা দিছে। 500 টকা এখন ঘৰ নচলে, মানে 1500 টকা হৈছে। এতিয়া আমাৰ দাবী আছিলে 9,600 টকালৈকে। 9,600 টকা কমচে কম আমাক 3,000 বা 5,000 টকা এটাতো দিব পাৰে, সেইটো নিদিয়ে। এতিয়া মাত্ৰ 1500 টকা এখন ঘৰ চলে নেকি? তাকো 1500 টকাটো এইটো মাহত যদি পায় নেক্সট মাহত নাপায়, নেক্সটৰ আপোনাৰ একেবাৰে লাষ্টত পায়। গতিকে এইটো আমি সকীয়াই দিব বিচাৰিছোঁ যাতে আমাক 9,600 টকা কৰক, নিয়মীয়াকৰণ কৰক। আৰু যদি নকৰে আমি দিল্লীত গৈ হ'লেও আমি প্ৰতিবাদ আমাৰ চলিব। এন জি অ'ক দিছে, ঐক্যপত্ৰ বুলি এটা NGOক দিছে। কিছুদিন আগত আমি পেপাৰত পাইছোঁ। গতিকে আমি সেইটো ক'ব নাযাওঁ। NGOৰ কোনো দুখ নাই। আমাৰ বিকি যোৱা চৰকাৰ হয় এখন। আমাৰ সৰ্বা ডাঙৰীয়া আমাৰ বৰলা কাইটো বুজি নাপায় ন নাৰীসকলৰ দুখ। গতিকে এইটো কাৰণে ক'ব বিচাৰিছোঁ যে 3খন ডিষ্ট্ৰিক্টত দিছে আৰু যাতে আপোনালোকে আৰু এখন ডিষ্ট্ৰিক্ট নলয়। আৰু যদি যায় সেই আগৰ নিচিনা আমাৰ এই আন্দোলনবিলাক দেখিবলৈ পাব। কিন্তু আমাৰ এখন ঘৰ তেনেকৈ নচলে, মানে 1500 টকাত এখন ঘৰ চলে নেকি? এসাঁজ ভাতৰ দামো নহয় ভালকৈ যদি আমি খাবলৈ যাওঁ। তেওঁলোকৰ চাহৰ কাপটো সমানো দাম নহয়। তো গতিকে আমাকে 500 টকাত দি যে টুপি পিন্ধাইছে ইলেকশ্যনৰ আগে কিন্তু এইটো আমাৰ সহ্য কৰা নহ'ব। তেওঁলোকৰ বহুত মানুহ লগ কৰিছে, আশা কৰ্মী লগ কৰিছে, আপোনাৰ অংগনবাড়ী লগ কৰিছে, শিক্ষক সন্থাক লগ কৰিছে, নানা ধৰণৰ আপোনাৰ সংগঠনৰ মানুহক লগ কৰিছে। গতিকে আমাৰ মিড ডে মিলৰ এই কৰ্মীসকলক আমাক লগ কৰিবলৈ কিয় বিচৰা নাই? আৰু যোৱাবাৰ যিটো আমাৰ আন্দোলন কাৰ্যসূচী হৈছিলে তেতিয়া আমাক টেলিফোনৰ বাৰ্তা তেতিয়া দীপক কুমাৰ কমিশ্যনাৰ হৈ আছিলে। তেখেতৰ জৰিয়তে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে মিড ডে মিলৰ যিটো আপোনালোকৰ সন্থা আছে তেওঁলোকৰ বিষয়ভাৱে আমি লগ কৰিম, কিন্তু লগ নকৰিলে। আৰু আপোনাৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ যেতিয়া হৈ আছিলে, সিদ্ধাৰ্থ ডাঙৰীয়া যেতিয়া হৈ আছে শিক্ষামন্ত্ৰী, তেতিয়াও আমি ঘৰে কৰোঁতো আমাক প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকক লগ কৰিম, তেতিয়াও আমাক লগ নকৰিলে। কিয়? আমি তেওঁলোকৰ কাৰণে, আমি ৰান্ধনিৰ কাৰণে আমি কি যোগ্য নহয় নেকি? আমি যোগ্য নহয় নেকি? আমাৰ ঘৰখন কি হ'ব? আমাৰ ৰান্ধনিসকলৰ ঘৰ কি হ'ব? গতিকে আমিও 2021 চনত আমিও সাজু হৈছোঁ। আমি বিজেপি চৰকাৰক এতিয়া ভোট দিবলৈ আমি কাক দিওঁ দিম, মুঠতে আমি বিজেপি চৰকাৰক ভোট নিদিওঁ। আমাৰ 1,09,18,998 গৰাকী ৰান্ধনি আমি প্ৰস্তুতি হৈছোঁ। আমি কংগ্ৰেছকো ভোট নিদিওঁ, বিজেপিকো নিদিওঁ, আমি যাক দিম। গতিকে আমাক এটাই আপোনালোকৰ সংবাদ মাধ্যমৰ পৰা এটাই আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান, তেখেতে আমাৰ এবাৰ আমাৰ নাৰীসকলৰ দুখ বুজি পাওক। তেখেতে আমাক এবাৰ লগ কৰক। কিয় লগ কৰিবলৈ ভয় খাই আছে? সেইটো কাৰণে আমি 15 তাৰিখৰ পৰা আমি 15 তাৰিখলৈকে আমি দিনসীমা বান্ধি দিছোঁ। যদি আমাক গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এবি নিউজ গুৱাহাটী।